মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ অন্যতম শিক্ষানুষ্ঠান মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে বিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত মান্দাকাটা প্ৰেক্ষাগৃহত পবিত্ৰ শিক্ষক দিৱস উদযাপন কৰা হয়। বিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি সাইজুদ্দিন আহমেদে আধৰা সভাৰ সভাপতিত্ব কৰে মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰুমি বেগমে। বিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা শিক্ষাগুৰুসকলক ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনোৱাৰ লগতে নৃত্য গীত আদি অনুষ্ঠানেৰে শিক্ষক দিৱস উদযাপন কৰে। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ছাত্ৰ একতা সভা আছে এই সভাৰ নেতৃত্বত আমি প্ৰত্যেক বছৰে যি ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেখেতৰ এই জন্মদিনটোত সমগ্ৰ ভাৰতবৰ্ষত যি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে আমিও প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই বছৰো আমি মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত আৰু এই বৰ্ষৰ যি ছাত্ৰ একতা সভা আছে সেই ছাত্ৰ একতা সভাৰ নেতৃত্বত আমি এই বছৰেও আমাৰ যি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছে সেই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সন্মান জনোৱাৰ অৰ্থে আমি এক সূক্ষ্ম প্ৰয়াস কৰিছোঁ আৰু এই সভাত আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক আমি একো একোখনকৈ ফুলাম গামোচা একো একোটা জাপি আৰু এটা কলমেৰে আমি ছাৰসকলক আমি সম্বোধনা জনাইছোঁ আৰু ছাৰসকলেও আমাৰ এই সভাখনত যি সাৰুৱা ভাষণ প্ৰদান কৰিছে সঁচাকৈয়ে আমি ছাত্ৰ ছাত্ৰীসকলে সঁচাই আপ্লুত হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও আজিৰ এই শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কত যি ভাষণ দি আমাৰ সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে হয় সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট অধ্যয়ন কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ এই শিক্ষাগুৰুসকলৰ প্ৰতি সঁচাকৈ যি শ্ৰদ্ধা আৰু সন্মান আজি প্ৰদৰ্শন কৰিলে সেই ক্ষেত্ৰত মই এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে মই আটাই ছাত্ৰ ছাত্ৰীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মান্দাকাটাৰ পৰা ইস্তাজুল হকৰ ৰিপৰ্ট লাইভ।